উল্টাপানী সৰলপাৰা এৰিয়াত বিভিন্ন ঠাইত ফৰেষ্ট এলেকাত যিটো ফৰেষ্ট ৰিজাৰ্ভ সেইখিনি এলেকাত যিহেতু 2005 চনত চৰকাৰী যিটো আইন কিবা 2006 চনত ST এণ্ড ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট সেই এক্ট মতে 2005 চনৰ পিছত যিসকল ট্ৰাইবেলেই হওক নন ট্ৰাইবেলেই হওক ফৰেষ্ট এলেকাত সোমাইছে তেওঁলোককতো ক্লিয়াৰ কৰিব লাগিব আৰু সেইটো যিটো আইন মতে একশ্যনটো ল'ব লাগিব আৰু এইটো BTC চৰকাৰ নাই অসম চৰকাৰে সেই সিদ্ধান্ত যিহেতু এভিকশ্যন কৰা যিটো অধিকাৰ যিটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰাটো চৰকাৰ ষ্টেট গভৰ্ণমেণ্টৰ সেইকাৰণে ষ্টেট গভৰ্ণমেণ্টে সেই আইন ইমপ্লিমেণ্ট কৰি পেলাই এভিকশ্যন কৰি আছে যে BTC চৰকাৰ ল এণ্ড অৰ্ডাৰ ক্ষমতা নাই অথৰিটি নাই কিন্তু ইয়াত আমি আছোঁ কাৰণে দোষাৰোপটো আমাৰ ওপৰত পৰে BTCৰ ওপৰত কিন্তু যিহেতু আইনটোৱে 2005 চনৰ পিছত ফৰেষ্ট এলেকাত নতুনকৈ সোমোৱাবিলাকে ক্লিয়াৰ কৰিবলৈ নিৰ্দেশ দিছে সেইমতে সেই নিৰ্দেশ পালন কৰি থকা হৈছে ইয়াত ট্ৰাইবেল নন ট্ৰাইবেল বুলি কথা নাই সকলো জনগোষ্ঠীয়ে যিসকল বেআইনীভাৱে 2005 চনত ফৰেষ্ট এলেকা ৰিজাৰ্ভ ফৰেষ্ট এলেকাত সোমাইছে তেওঁলোকে এভিকশ্যন কৰাটো কাৰণ চলি আছে তো আজি চিৰাঞ্চলৰ হয়তো কাইলৈ বেলেগত হ'ব পাৰে সেইটো কাৰণে BTC চৰকাৰ বা অসম চৰকাৰ দায়ী বুলি ক'লে নহ'ব কাৰণ আইনে সেইটো অথৰিটি দিছে কৰ্তৃত্ব চৰকাৰক আৰু সেই আইন মতে তেওঁলোকে কাম কৰিছে আইন ভংগ কৰিবলৈ কাকো দিয়া নহ'ব সেইকাৰণে যিহেতু আইন ভংগ কৰি ফৰেষ্টত সোমাইছে তেওঁলোকক বেআইনীভাৱে বহি থাকিব দিয়াটো সম্ভৱপৰ এইটোতো উচিত নহ'ব থেংক ইউ ছাৰ NDBৰ ৰিহেবিলিটেশ্যন কেনেকৈ হৈ আছে আৰু কিমানজন পালে আৰু কি পৰ্যায়ত আছে এতিয়া আৰু কেছটো কেনেকৈ হৈ আছে NDB চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আমাৰ ৰিহেবিলিটেশ্যন ব্যৱস্থা হৈ আছে আমাৰ 4টা ফেকশ্যন লগ লাগি প্ৰায় 7,000মান হৈছিলগৈ আৰু তাৰে প্ৰায় বেছিভাগ দিয়া গ'ল এতিয়া প্ৰায় কিমান 1,000তকৈ অলপ কম বাকী আছে 600জন মানৰ বাকী আছে বুলি আমি লাষ্ট টাইম যেতিয়া আলোচনা কৰিছোঁ চৰকাৰৰ লগত তেতিয়া প্ৰায় 600তকৈ অলপমান বেছি তেনেকৈ বাকী আছে বাকীখিনি হৈ আছে আৰু সেইখিনি ভেৰিফিকেশ্যন চলি আছে আৰু ভেৰিফিকেশ্যন শেষ হ'লে সেইখিনি দিয়া যাব ৰঞ্জিত দৈমাৰী কেতিয়া মুক্ত হ'ব যেতিয়া চাকৰকাৰী হৈ তেওঁ নাই ৰঞ্জন দৈমাৰী মুক্ত এনেতো মুক্ত নহয় যিহেতু তেওঁৰ এগেইনষ্টে যিখিনি কেছ আছিল সেই কেছটো কনভিক্টেড হ'ল আৰু কনভিক্টেড কেছটো কাইলৈ মুক্তি হ'ব পৰহি মুক্তি হ'ব বুলি কোৱাটো সম্ভৱপৰ নহয় কাৰণ এইটো আইনী প্ৰক্ৰিয়া তেওঁক যদি মুক্তি কৰিব লগা হয় মুক্তি পাব লাগে তেতিয়া আইনী প্ৰক্ৰিয়াহে কৰিব এইটো কোনো এজন কনভিক্টেড মানুহক চুক্তিৰ দ্বাৰা মুক্ত কৰাটো সম্ভৱপৰ নহয় জাষ্ট এনেই এৰেষ্ট কৰি থৈছিল আটক কৰি থৈছিল কিন্তু কনভিক্টেড হোৱা নাছিল তেতিয়াহ'লে চুক্তি হোৱাৰ লগে লগে চুক্তিৰ চৰ্ততে তেওঁৰ কিবা কৰিব পৰা গ'লহেঁতেন সেইকাৰণে কাইলৈ মুক্তি হ'ব নে পৰহি মুক্তি হ'ব সেইটো কোৱাটো সম্ভৱপৰ নহয় কাৰণ আইনী প্ৰক্ৰিয়াৰ যিহেতু কনভিক্টেড হয় আইনে তেওঁক দোষী বুলি সাব্যস্ত কৰিছে সেইকাৰণে তেওঁক আইনী প্ৰক্ৰিয়াৰে দোষী নহয় বুলি প্ৰমাণ কৰিব নোৱাৰালৈকে তেওঁ মুক্তি হোৱাটো সম্ভৱপৰ নহয় সেইকাৰণে আইনী প্ৰক্ৰিয়াৰে যুঁজ কৰি থকা হৈছে আৰু আইনী প্ৰক্ৰিয়াৰে যেতিয়া তেওঁ দোষী সাব্যস্ত নহয় দোষী নহয় বুলি ঘোষণা কৰিব নাইবা তেওঁৰ যিখিনি শাস্তিৰ ম্যাদ আছে সেইখিনি যদি কমাই দিয়ে কোৰ্টৰ পৰা তেতিয়াহে হ'ব সেইকাৰণে আজি বহুতেই কৈছে চুক্তি হৈছে কিয় মুক্তি হোৱা নাই তো আইনী প্ৰক্ৰিয়া আৰু চুক্তিৰ মাজত আচলতে সিমান সম্পৰ্ক নাই আইনমতে যাব চুক্তিমতে যাব আৰু এই কথাখিনি যিবিলাকে বুজি নাপায় এনে নিজৰ গাৰ জোৰেৰে মুক্তি কৰিব বিচাৰিলে নহ'ব যিহেতু দেশত আইন আছে কানুন আছে আইন মতে চলিব লগা হয় ভাৰতৰ সংবিধান আছে সংবিধান ভাইলেট কৰিলেতো নহ'ব চুক্তি সেইকাৰণে চুক্তি হ'লেই মুক্তি হ'ব বুলি কোনো কথা নাই যিহেতু তেওঁ কনভিক্টেড হ'ল দোষী সাব্যস্ত হ'ল কোৰ্টৰ দ্বাৰা আৰু সেইখিনি কোৰ্টেহে ডিচাইড কৰিব কেতিয়া মুক্তি হয় ইলেকশ্যনৰ আগত ইমান সহজে কোৱা টান সেইকাৰণে মই একো নকওঁ যিহেতু আইনী প্ৰক্ৰিয়া আইনী চলি আছে তাত মাত মাতাটোৱে উচিত নহয় যাৰ কেছটো কিমান এতিয়ালৈকে NDB কেছটো কিমান এতিয়া শেষ হ'ল আৰু কি পেণ্ডিং হৈ আছে এতিয়ালৈকে প্ৰায় 250জন মানৰহে ৰিলিজ হৈছে আৰু সেইখিনি চালি জাৰি চাই আছে অকল ৰঞ্জন দৈমাৰী নহয় আৰু বহুতো আছে কনভিক্টেড আপোনালোকে অকল ৰঞ্জন দৈমাৰীৰ কথাহে কয় কিন্তু ৰঞ্জন দৈমাৰীৰ বাদেও প্ৰায় 30-40জনমান কনভিক্টেড আছে তেখেতসকলৰ কথা কিয় চিন্তা নকৰে গোটেইখিনিৰ আইনী প্ৰক্ৰিয়াৰে উলিওৱাৰ ব্যৱস্থাখিনি চেষ্টাখিনি কৰি থকা হৈছে আৰু
তেওঁ মুক্ত হ'লে বাকীখিনি মুক্ত হ'ব, বাকীখিনি মুক্ত হ'লে তেওঁ মুক্ত হ'ব। তেনেকুৱা কেলেংকাৰী হোৱা নাই। যিমান টকাৰ ছাপ্লাই হৈছে, কিবা কৰোঁতে অলপ দেৰি হৈছে, কিন্তু গোটেইখিনি যিমানৰ অৰ্ডাৰ দিয়া হৈছিল সিমানখিনি ছাপ্লাই হ'ল। ইতিমধ্যে দিওঁতে কিছু অলপ দেৰি হৈছে, প্ৰায় 1000মান বান্ডিল অলপ দেৰি হৈছে, কিন্তু গোটেইখিনি ছাপ্লাই কৰা হৈছে, তাত কোনো কেলেংকাৰী হোৱা নাই। আৰু মানুহবিলাকে সেইবোৰকে এতিয়া কেলেংকাৰী হোৱা কিবা হোৱা বুলি কৈছে। আমাৰ যিমানৰ অৰ্ডাৰ সিমানখিনি ছাপ্লাই কৰা হ'ল। সেইকাৰণে মানুহবিলাকৰ ধাৰণাত যিটো ভুল ধাৰণা আছিল সেইটো মই আজি স্পষ্ট কৰি দিছোঁ যে তেনেকুৱা কোনো কেলেংকাৰী হোৱা নাই। যিমানৰ অৰ্ডাৰ সিমান গোটেইখিনি ছাপ্লাই কৰা হ'ল। বহুত ব্লকত এতিয়াও ডিষ্ট্ৰিবিউট হোৱা নাই, আছে কিছুমান ব্লকৰ পিছত ডিষ্ট্ৰিবিউট হ'ল পৰা, কিন্তু কিছুমান ব্লকত এতিয়াও ষ্টকত আছে, ডিষ্ট্ৰিবিউট কৰা নাই। আপোনালোকৰ লোকসভা আহি আছে বা ধৰক UPPL ছাৰ কেনেকুৱা প্ৰিপাৰেশ্যন চলি আছে, আৰু হাগ্ৰাম মহিলা ছাৰে কৈ আছে UPPL এতিয়া লাহে লাহেকৈ শেষ হৈ আছে, এতিয়া BJP UPPLৰ BPFত জইন কৰি আছে হাজাৰ হাজাৰ, ইয়াৰ বিষয়ে কি ক'ব? সেইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এটা অলিক সপোন, কাৰণ তেওঁ সদায় সপোন পুৰিতে থাকে, বাস্তৱ কি হয় তাক অধ্যয়ন নকৰে, চিন্তা চৰ্চা নকৰে, ৰাইজৰ মাজত নাযায়। সেইকাৰণে তেওঁ নিজৰ সপোনত থাকি সপোনৰ কথাখিনিকে কৈ থাকে। আগন্তুক যি পাৰ্লিয়ামেণ্টাৰী নিৰ্বাচন, তাৰ কাৰণে আমি BJP আৰু UPPL যিহেতু আমি জইণ্ট চৰকাৰ চলাই আছোঁ, কাউন্সিলতো আৰু ৰাজ্য চৰকাৰ হিচাপেও, সেইকাৰণে আমি দুয়োটা ৰাজনৈতিক দল লগ লাগি কাম কৰি আছোঁ। এতিয়ালৈকে খুব তুংগত হোৱা নাই, কিন্তু তথাপি আমাৰ কাম চলি আছে। এতিয়া কোনটো সমষ্টিৰ কাৰ কেণ্ডিডেট থাকিব সেই কথাটো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই, আমি আলোচনা কৰিম। কোকৰাঝাৰত কাৰ প্ৰাৰ্থী হ'ব, দৰং ওদালগুৰিত কাৰ প্ৰাৰ্থী হ'ব, সেই কথাখিনি আমি আলোচনাৰ জৰিয়তে সিদ্ধান্ত ল'ম। কিন্তু কেণ্ডিডেট ক'ত কি হ'ব, কাৰ পাৰ্টি হ'ব, সেইটো সিদ্ধান্ত নহ'লে আমি ইলেকশ্যনৰ কাৰণে দুয়ো পাৰ্টিয়ে লগ লাগি একেলগে কাম কৰি আছোঁ। আৰু আমি ইতিমধ্যে 2 লানিমান আলোচনা কৰিলোঁ দুয়োটা পাৰ্টিৰ মাজত। তাৰপিছত এতিয়ালৈকে আমি পাৰ্টিৰ ক্ষেত্ৰত আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই, আৰু সিদ্ধান্ত হ'ব, কাৰণ এতিয়া আমাৰ প্ৰায় 5-6 মাহমান সময় হাতত আছে, আৰু আমি হয়তো আলোচনা কৰি সিদ্ধান্ত ল'ম। কিন্তু সিদ্ধান্ত নহ'লেও ক'ত কি কোনটো পাৰ্টিৰ প্ৰাৰ্থী হ'ব সেইটো সিদ্ধান্ত নহ'লে আমি কাম কৰি আছোঁ, একেলগে কৰি আছোঁ। হাগ্ৰামাই বহু বছৰ শাসনত আছিল, এতিয়া শাসনৰ পৰা আঁতৰি থাকিব লগা হ'ল, ৰাইজে তেওঁ আঁতৰি দিলে। কিন্তু তেওঁৰ সেই ক্ষমতাৰ যিটো মোহ এতিয়াও আছে, সেইকাৰণে তেওঁ সেই মোহত সপোন দেখি আছে, আৰু সেই সপোনটো কেনেকৈ বাস্তৱত কৰিব পাৰি, ৰূপায়িত কৰিব পাৰি, তাৰ কাৰণে প্ৰেক্টিকেলি কাম কৰিব পৰা নাই। কিন্তু সপোনতে মাত্ৰ তেওঁ কিবা কৰিছে, মই বহুত আগবাঢ়ি আছোঁ বুলি। আজিৰ দিনত আমি ক'ব পাৰোঁ যে গ্ৰাছৰুট লেভেলত হাগ্ৰামাৰ কোনো কৰ্মী নাই, যিসকল তেওঁৰ জিলা পৰ্যায়ৰ বা ব্লক পৰ্যায়ৰ যিখিনি কৰ্মী আছে তেওঁলোকেই তেওঁৰ লগত আছে। আজি যিবিলাক ঠাইত হাগ্ৰামা মহিলাৰ প্ৰাৰ্থী যোগদান কৰা দেখুৱাই আছে, নিজৰ পাৰ্টীৰ মানুহকেই যোগদান কৰাই আছে, ৰাইজক ভুৱা দিবৰ কাৰণে, ৰাইজৰ চকুত ধূলি মাৰিবৰ কাৰণে তেওঁ এইবিলাক কৰি আছে। কিন্তু তেওঁৰ এই যোগদানবিলাক নাটকীয় যোগদান, ইয়াত কোনো বাস্তৱতা নাই। সেইকাৰণে তেওঁ মানুহক ভুলাই কেনেকৈ ৰাইজৰ চিম্পেথি আদায় কৰিব তাৰ কাৰণে অপচেষ্টা কৰিছে। মই দুবাৰ কৈছোঁ, অপচেষ্টা কৰিছে। আৰু আমি জানো তেওঁৰ চেষ্টা কোনোদিন ফলৱতী নহয়। ছাৰ, যে UPPL বা BJP দিল্লীৰ পৰা ফাণ্ড আনিব পৰা নাই, এই BTCত এই কথা কোৱাটো আমি দেখিবলৈ পাইছোঁ, ইয়াৰ কি ক'ব আপুনি ডেপুটি চিফ হিচাপে? আমাৰ যিখিনি ফাণ্ড আহিব লাগে আহি আছে, ফাণ্ড আনিব পৰা নাই প্ৰশ্নটো মিছা। আমি আমাৰ ডিপাৰ্টমেণ্টসমূহৰ যিখিনি ফাণ্ড ঠিকমতে আনিছোঁ, কৰি আছোঁ। তাৰোপৰি আমি বিভিন্ন চৰকাৰৰ যিখিনি ফ্লেগশ্বিপ স্কিম, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি ফ্লেগশ্বিপ স্কিম আছে, ফ্লেগশ্বিপ স্কিমৰ যিখিনি ফাণ্ড আছে আহি আছে। হাগ্ৰামাহঁতে আগতে কাম চাম নকৰাকৈ সেই ফাণ্ডবোৰ অপব্যৱহাৰ কৰি ব্যক্তিগত হিচাপে মুনাফা আদায় কৰিছিল, লুণ্ঠন কৰিছিল। কিন্তু আমি তেনেকুৱা কৰা নাই। যিখিনি ফাণ্ড আহিছে তাক আমি ফিল্ডত ব্যৱহাৰ কৰিছোঁ, ৰাইজৰ যিখিনি কাম হ'ব লাগে সেইখিনি কৰিছোঁ। আমাৰ ৰাস্তা পদূলি হৈ আছে, স্কুল ঘৰ নিৰ্মাণ হৈ আছে, খোৱা পানীৰ ব্যৱস্থা হৈ আছে, ফ্লেগশ্বিপ স্কিমৰ কামবিলাক চলি আছে। সেইকাৰণে তেখেতে যিখিনি বক্তব্য দাঙি ধৰিছে যে ফাণ্ড আনিব পৰা সেই কথাটো সম্পূৰ্ণ মিছা।
আৰু আমি চৰকাৰ যিখিনি ফাণ্ড পাব লাগে সেইখিনি আনাৰ উপৰি আমাৰ ফ্লেগশ্বিপ স্কিমৰ যিখিনি আহি আছে নতুন নতুন তেনেকৈ স্কিমবিলাক আমি পাই আছোঁ আৰু ৰাইজক বিলাই আছোঁ। ইলেকশ্যন লৈ